বিতৰ্কত ডিম্পু ডিম্পুৰ বিৰুদ্ধে শিশু নিৰ্যাতনৰ অভিযোগ ট্ৰোলপাৰ ছ'চিয়েল মিডিয়া ডিম্পু বৰুৱাক হয়তো আপোনাৰ আগত চিনাকি কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই ইউটিউবাৰ ডিম্পু বৰুৱা এতিয়া অসমৰে নহয় প্ৰবাসী অসমীয়াৰ মাজতো জনপ্ৰিয় Hey dosto, कार इच्छा ना जाइए रबो वेलकम बैक टू माय सेकेंड चैनल डिम्पुस ब्लॉग কিন্তু হেহতিয়াকৈ ডিম্পুক লৈ নতুন বিতৰ্কৰ সূচনা হৈছে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে ডিম্পু বৰুৱাৰ এইখন ফটো এগৰাকী শিশুৰ বিশেষ স্থানত স্পৰ্শ কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে ডিম্পুৰ বিৰুদ্ধে চাওক সেই বিতৰ্কিত ফটোখন দেখি আপুনি বা আমি সকলোৱে ভাবিবলৈ বাধ্য কিয় ইমান নিজ কাম কৰিলে জনপ্ৰিয় ইউটিউবাৰজনে ইয়াৰ পিছতো গ্ৰেপ্তাৰ হোৱা নাই কিয় ডিম্পু বৰুৱা জনপ্ৰিয় বাবে আৰক্ষী প্ৰশাসনৰ তদন্তৰ পৰা বাহিৰত নেকি ডিম্পু আমি দেখুৱাম কিয় গ্ৰেপ্তাৰ হোৱা নাই ডিম্পু বৰুৱা এতিয়া ভালদৰে মন কৰক এই বিশেষ দৃশ্য আয়ুষ্মান আৰু আশাক আয়ুষ্মানে ধুনীয়া গান গাব এতিয়া হয়তো আপুনি বুজি পাইছে কোন সঁচা কোন মিছা হয় এইজন শিশুৰ সৈতে ডিম্পুৱে পাৰ কৰা কিছু ধেমেলীয়া মুহূৰ্তৰ ফটো বিকৃত কৰি ইউটিউবাৰজনক জনমানসত হেয় কৰাৰ অপচেষ্টা কৰিছিল এজন ব্যক্তিজনৰ নাম লুইট বৰ্মন ডিম্পু বৰুৱাক লৈ ৰচনা কৰা এই ষড়যন্ত্ৰৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত সৰব হৈ পৰিছে তেওঁৰ হাজাৰ হাজাৰ অনুৰাগী সকলোৱে ঘৃণা আৰু সমালোচনাৰে উপচাই পেলাইছে ষড়যন্ত্ৰকাৰী লুইট বৰ্মনক ডিম্পুৰ অনুৰাগীৰ আশা নিকৃষ্ট কামৰ বাবে উচিত শাস্তি পাওক লুইট বৰ্মন নামৰ ব্যক্তিজনে ব্যুৰো ৰিপৰ্ট ডিবি নিউজ Hey dosto, कार इच्छा ना जाइए रबो वेलकम बैक टू माय सेकेंड चैनल डिम्पुस ब्लॉग DB News